গাইজ আছোঁ এতিয়া আমি লখিমপুৰত। আমি যোৱাকালি হাবুঙৰ পৰা লখিমপুৰ পাওঁতে প্ৰায় ৰাতি 8টামান বাজি গ'ল। সেইকাৰণে আমি পদুমণি আৰু হনুমান মন্দিৰ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আজি আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে আমাৰ মাধৱ দা শুই গ'ল। দেখুৱাই আছোঁ ক'ত কোনে শুই আছে ৰ'ব। ইয়াত শুই আছিলে বিজিত দা, ইয়াত কল্যাণ দা, ইয়াত আৰু মই আৰু চুতীয়া। মাধৱে মজাকৈ শুই আছে। মাধৱ দা পুৰা ছুপাৰ চিটত। পল দা, গুড মৰ্ণিং গাইজ। শ্ৰীমন্ত দা, এইপিনে ফণীন্দ্ৰ দা, পূৰা নহ'ব আৰু বিন্দাছ। এটা ৰুমত পূৰা 7টা মানুহ আমি শুই আছোঁ। তাতে আজি বতৰটো ইমান ভাল নহয়, বৰষুণ দি আছে। বৰষুণ দিলেও আজি আপোনালোকক পদুমণি আৰু কি আছিলে হনুমান মন্দিৰ দেখুৱাই ফটাফটি ভিডিঅ' হ'ব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি এতিয়া চাহটো খাই লোৱা হৈছে গাইজ। মৰ্ণিং, গুড মৰ্ণিং। চাহটো খাই লওঁ গাইজ। এতিয়া আমাৰ চাহ তাহ খোৱা হৈ গ'ল। এতিয়া চবেই গা পা ধুই ল'লোঁ আৰু এতিয়া মন্দিৰত যাম। যিহেতু আমি ভাত পানী খোৱা নাই, ভাত পানী খাই যিহেতু মন্দিৰত সোমাব নাপায়, আমি সেইকাৰণে ভাতটো খোৱা নাই। তাৰপৰা মন্দিৰৰ পৰা ওলাই আমি হোটেলত ভাতটো খাই ল'ম। ভাতটো খাই বৈ আৰু ঘৰলৈ গৈ থাকিম। এতিয়া ভিডিঅ'টো আপোনালোকে চাই যাব। আৰু আছিলোঁ আমি এইটো ঘৰ, ইয়াৰ বাইকৰ ঘৰত আছিলোঁ আমি বিন্দাছ। যিহেতু তাৰ বাইক মানে আমাৰো বাইক, সেইকাৰণে ইয়াৰ বাই মানে আমাৰো বাই মানে বলি গৈ থাওঁ দেই। বাই 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 বাই। এই বাজনী ল'ৰাটো এইটো বাই বাই। ঐ মোৰ স্পনটো কোনে ল'লে? এই মোচনে বেলেগ। এতিয়া আমি গৈ থাকিম পদুমণি থান। ফাইনেলি গাইছ আমি ওলাই আহিলোঁ এতিয়া বাজনী ঘৰৰ পৰা। গাইছ আমি যিটো ঠাইত আছিলোঁ তাৰ পৰা পদুমণিলৈ প্ৰায় 5-6 কিলোমিটাৰমান হ'ব। তাৰপৰা আপোনালোকক গৈ পাই দেখুৱাইছোঁ পদুমণি থান। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আমি আহি পালোঁ এতিয়া পদুমণি থান। আমাৰ বসন্তিকেইখন ইয়াতে পাৰ্কিংটো কৰি লৈ আমি গৈ থাকিম ভিতৰলৈ। আমি দোকানতে লৈ ল'লোঁ এতিয়া পদুমণি থানত এতিয়া আমি সেৱা এটা কৰিবলৈ। তাতে তামোল পাণ আৰু ধূপ ধূনাখিনি লৈ লোৱা হৈ গ'ল। আগলৈ ভিডিঅ'টো চাই থাকক আপোনালোকে। ইয়াতে এতিয়া আমি ধূপ ধূনাখিনি ধুনীয়াকৈ জ্বলাই লওঁ। এতিয়া আমি ইয়াতে ধূপ ধূনাখিনি জ্বলাই ল'লোঁ। এতিয়া আমি যাম ওপৰত সকলোৱে সেৱাটো কৰিবলৈ। আমি এতিয়া এইফালেদি ওপৰলৈ যাব লাগিব। ইয়াতে আছে প্ৰৱেশ, আৰু এইফালে আছে প্ৰস্থান। আমি এতিয়া গৈ থাকিম ওপৰলৈ। আপোনাক ইয়াতে আমি সেৱাটো কৰা হৈ গ'ল। এতিয়া আপোনালোকক দেখুৱাই থাকিম পৰিৱেশটো। হিয়াৰে লখিমী মনৰে মৰমী, সপোনৰে পাহি তুমি জীৱন জোনাকী। হৃদয়ে হৃদয়ে মৰম বাঢ়িছে। পদুমণি থানৰ কাষতে থকা ইয়াত এইটো হৈছে শিৱ মন্দিৰ। এতিয়া আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ বলিহাল। ইয়াতে পূজা পাতি কৰিলে কোনটো ঠাইত বলি দিয়া হয়, ছাগলী কিবা কিবি জন্তু, সেইখিনি ঠাই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। এয়া হৈছে বলিহাল। ইয়াতে পূজা পাতি কৰিলে বলি দিয়া হয় আৰু। এয়া হৈছে পদুমণি কাষতে থকা পুখুৰী এটা, বৃহৎ ডাঙৰ এটা পুখুৰী। চাওক আপোনালোকে।
হিয়াৰে লখিমী মনৰে মৰমী। আপোনালোকক যিখিনি দেখুৱাব লাগে ইয়াতে দেখুৱালোঁ পদুমণি থানত। এতিয়া আমি গৈ থাকিম হনুমান মন্দিৰ, তাতে আপোনালোকক আৰু কি দেখুৱাব পাৰোঁ দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ব'লা এতিয়া গৈ থাকোঁ আমি ইয়াৰ পৰা। আহি এতিয়া আমি পালোহি সোৱণশিৰি নদী। আৰু আমি তাৰ পৰা 5 কিলোমিটাৰমান আহিলোঁ আৰু প্ৰায় 6-7 কিলোমিটাৰমান আছে হনুমান মন্দিৰ পাবলৈ। তাকে এতিয়া আহি আছোঁ ধুনীয়াকৈ আমি সকলোৱে। ভিডিঅ'টো চাই যাওক আগলৈ। আহি পাই গ'লোঁ হনুমান মন্দিৰ। আমাৰ বছৰনিখন ইয়াতে পাৰ্কিং কৰিলোঁ। এতিয়া আমি গৈ থাকিম হনুমান মন্দিৰ। এয়া পিছফালে দেখিছে ন, এতিয়া তালৈ গৈ থাকিম। সপোনৰে পাহি তুমি জীৱন জোনাকী। এয়া হৈছে হনুমান মন্দিৰ। ভিতৰলৈ গৈ আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে বহিবলৈ বৰ ধুনীয়াকৈ দিছে সুবিধাটো কিন্তু দেই। জাবৰ জোঁথৰ পেলাবলৈ ডাষ্টবিন দিয়া আছে একদম মজাকৈ। এয়াই হৈছে হনুমান মন্দিৰ। ধুনীয়া এটা পৰিৱেশ, একদম মস্তি মানে। এওঁলোকৰ স্মৃতিতে এই হনুমান মন্দিৰটো নিৰ্মাণ কৰা হৈছে। পিতৃদেৱ জ্বালাপ্ৰসাদ আগৰৱালা আৰু মাতৃ দেৱী বিদ্যাৱতী আগৰৱালাৰ পুণ্য স্মৃতিত। আমি এতিয়া সকলোৱে ওপৰলৈ গৈ সেৱাটো কৰি ল'ম। এই ভাইটিসকল আহি থাকা। আমি এতিয়া এই হনুমান বাবাৰ ওচৰতে সেৱা এটা কৰি ল'ম সকলোৱে। ভিতৰত আহি দেখিছোঁ এটা ইমান ধুনীয়া পৰিৱেশ। এটা গছৰ নিচিনা মানে ইয়াত ৰাখি থৈ এইটো হনুমান আছে, তাতে আছে আৰু ময়ূৰ চৰাই। ইমান এটা ধুনীয়া পৰিৱেশ ভিতৰত। হৃদয়ে মৰম বাঢ়িছে। হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী। হৃদয়ে মৰম বাঢ়িছে। আপোনালোকক যিমানখিনি দেখুৱাব পাৰিলোঁ দেখুৱালোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এণ্ড চেনেলটো যিবিলাকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজি ইয়াতে বাই বাই কৈছোঁ সকলোকে। বাই বাই।